ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ মধ্যকালীন অধিৱেশন জ্যেষ্ঠ সাংবাদিক উৎপল বৰাক প্ৰদান কৰা হ'ল সাহসী সাংবাদিকতা বঁটা। সাংবাদিক সুৰক্ষা মঞ্চ ডিব্ৰুগড় জিলা সমিতিৰ মধ্যকালীন অধিৱেশন সোমবাৰে ডিব্ৰুগড় নিজলাহোৱালৰ সেউজী ধৰণীত অনুষ্ঠিত হয়। উক্ত অধিৱেশনতে সাংবাদিকসহ 18 গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হয় বিশেষ সন্মান। ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ মধ্যকালীন অধিৱেশনৰ এই অনুষ্ঠানত প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক উৎপল বৰাক সাহসী সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। সেইদৰে গ্ৰাম্য সাংবাদিকতা বঁটা প্ৰদান কৰা হয় অসমীয়া প্ৰতিদিন কাকতৰ লাহোৱালৰ জ্যেষ্ঠ সাংবাদিক কনৌজ শইকীয়াক। ইয়াৰ উপৰি ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সভাপতি দিবাকৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডিব্ৰুগড় পূব ৰাজচক্ৰ বিষয়া সুজাতা গগৈক কোভিড যোদ্ধা সন্মান, মোহনবাৰীৰ সমাজ সেৱক ৰঞ্জন বৰুৱাক সমাজ ৰত্ন বঁটা, ৰহমৰীয়াৰ জিতুল গোহাঁইক সমাজ হিতৈষী বঁটা আদিকে ধৰি কেইবাগৰাকী ধন্যমান্য ব্যক্তিক জনোৱা হয় বিশেষ সন্মান। আনহাতে সাহসী সাংবাদিকতা বঁটা গ্ৰহণ কৰি সাংবাদিক উৎপল বৰাই সাংবাদিকসকলে দীৰ্ঘদিনৰ পৰা সন্মুখীন হৈ অহা সমস্যা সন্দৰ্ভত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়া বুলি ক্ষোভ প্ৰকাশ কৰে। আনহাতে সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে চৰকাৰক উপযুক্ত আইন প্ৰণয়ন কৰিবলৈও আহ্বান জনায় সাংবাদিকগৰাকীয়ে। আৰু আজি ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ ফালৰ পৰা পৰিয়ালৰ ফালৰ পৰা যেনেধৰণে মোক আজি সাহসী সাংবাদিকতাৰ বঁটা দিছে, মই তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ, চিৰঋণী যে তেখেতসকলে মোক নিৰ্বাচিত কৰিলে। আৰু এই ক্ষেত্ৰত মই প্ৰাগ নিউজ পৰিয়ালক ধন্যবাদ জনাম যে প্ৰাগ নিউজৰ প্ৰতিজন সতীৰ্থ আমাৰ শ্ৰদ্ধাস্পদ এডিটৰ ইন চিফ ছাৰৰ পৰা আমাৰ তৃণমূল পৰ্যায়লৈকে প্ৰত্যেকজন চৌদিশে থকা আমাৰ সতীৰ্থৰ সহযোগিতা আৰু তেওঁলোকৰ প্ৰেৰণাৰ বাবেই তেওঁলোকৰ সহযোগিতাৰ বাবে আচলতে মই বঁটাৰ আজি অংশীদাৰ হ'ব পাৰিছোঁ। আৰু লগতে সমগ্ৰ অসমৰ যিসকল সাংবাদিক আছে, যিসকল সাংবাদিক আচলতে আমাৰ পৰিয়ালৰ একেখন নাৱৰে যাত্ৰী, তেখেতসকলৰ সকলোৰে সহায় সহযোগিতাৰ কাৰণে আচলতে বঁটাটো পাইছোঁ। মই মাত্ৰ এটাই ক'ম যে এই আমাৰ সাংবাদিকসকলৰ বাবে চৰকাৰৰ যথেষ্ট কৰণীয় আছে, যথেষ্টখিনি কৰণীয় আছে। মই ভাবোঁ যে আগন্তুক দিনত যি নতুন চৰকাৰ হ'ব, এই নতুন চৰকাৰে সাংবাদিকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত, তেওঁলোকৰ জীৱন যাত্ৰাৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা ল'ব, বলিষ্ঠ তেওঁলোকে আইন আনিব, বলিষ্ঠ তেওঁলোকে পদক্ষেপ ল'ব বুলি প্ৰত্যাশা কৰিছোঁ। আৰু এই বঁটা অকল মোৰ বাবে নহয়, এই বঁটা মই ভাবিছোঁ সমগ্ৰ অসমৰ যিসকল সাংবাদিক, যিসকল তৃণমূল পৰ্যায়ৰ সাংবাদিক, এই সাংবাদিকসকলৰ বাবে প্ৰেৰণা হৈ ৰ'ব। কাৰণ আমি যিখিনি বাতৰি কৰিছোঁ এইখিনি তৃণমূল পৰ্যায়ৰ সাংবাদিকৰ কথা, তৃণমূল পৰ্যায়ৰ সাংবাদিকে বিভিন্ন ক্ষেত্ৰত কৰি থকা এতিয়াও যিসকল প্ৰচাৰৰ সন্মুখলৈ অহা নাই, সেইসকলৰে কৰা কামৰ আচলতে এটা স্বীকৃতি মোৰ তেনে এজন সাংবাদিক। আৰু সেইসকল সাংবাদিকেও আচলতে বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে। মই ভাবোঁ আগন্তুক দিনত তেখেতসকলকো স্বীকৃতি দিব আৰু এনে স্বীকৃতিয়ে প্ৰতিজন সাংবাদিককে প্ৰেৰণা দিয়ে, সাহস দিয়ে, তেওঁলোকৰ বাবে আশীৰ্বাদ হয় আৰু আগন্তুক দিনত সমাজৰ দাপোন হিচাপে, আইনা হিচাপে সমাজৰ বাবে কাম কৰি যাবৰ বাবে শক্তি দিয়ে। ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰণৱ ডেকা বৰুৱাই আঁত ধৰা এই অনুষ্ঠানত মঞ্চৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ইমদাদ আলী, সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পতিৰ, আমচুৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক আব্দুল ৰছিদ আহমেদকে ধৰি ভালেকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ সৈতে এ আৰ ৰহমানৰ ৰিপৰ্ট, আছাম টুডে লাইভ।